হাই ফ্ৰেণ্ডছ, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক বহুত স্বাগতম জনালোঁ। আজি মোৰ ৰেচিপিটো হ'ল চুজি লালমোহন। আহক মোৰ ভিডিঅ'টো চাওঁ, আৰু ভিডিঅ'টো চোৱাৰ আগতে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই লৈছোঁ এতিয়া 1 লিটাৰ গাখীৰ, 1 বাটি চুজি, 2 গ্লাছ চেনি আৰু ইলাইচিখিনি খুন্দি ল'ব। তাৰপিছতে এয়া মই চুগাৰ চিৰাপৰ কাৰণে চেনি চচপেন বহালোঁ। তাতে মই চেনি 2 গিলাচৰ সৈতে মই 2 গিলাচ পানী দিছোঁ। চেনি যিমান দিব পানীও সিমানেই দিব। চেনি যদি 3 গিলাচ দিয়ে বা 3 কাপ দিয়ে, তেনেকৈ সেইটো জোখতে পানীও দি দিব। তাৰপিছতে অকণমানকৈ লৰাই থাকিব যাতে তলত লাগি নধৰে। চেনিখিনি গলি নোযোৱালৈকে লৰাই থাকিব, তেতিয়া তলত লাগি নাযায়। আৰু চুগাৰ চিৰাপৰ কাৰণে, ৰসগোল্লা লালমোহনৰ কাৰণে ইমান ডাঠ চুগাৰ চিৰাপ হ'ব নালাগে, পাতল হ'লেই হৈ যাব। আপুনি হাতেৰে চাব পাৰে, হাতেৰে যোনটো আঠা পাব, সেই তেনেকৈ আঠা পালেই নমাই দিব। এয়া মোৰ চুগাৰ চিৰাপৰ চেনিখিনি গলি গ'ল। পাঁচ মিনিটমানৰ কাৰণে ঢাকি ৰাখিব ল' ফ্লেমত দি। জুইটো কমাই দিব। তাৰপিছতে ঢাকি ৰাখি তাতে ইলাচিকেইটা দি দিব। ইলাচিকেইটা দি 5 মিনিটমান ঢাকি দিব। তাৰপিছতে নমাই দিব। হাতেৰে চুই চাব কিমান আঠা হৈছে। তাতে ইলাচিকেইটা দি পেলাই মই এয়া নমাই থ'লোঁ। তাৰপিছতে মই এটা দিলোঁ গাখীৰ, চচপেন এটা গাখীৰ মই গৰম কৰিছোঁ। তাৰপিছতে মই এতিয়া চুজিখিনি ভাজিবৰ কাৰণে, গাখীৰখিনি দিবৰ কাৰণে মই এটা ঘি দিছোঁ, 3 চামুচ ঘি দি দিছোঁ। 3 চামুচ ঘি দি পেলাই অকণমান লৰাই দিব, গৰম হোৱালৈকে। ঘিউখিনি গলি নোযোৱালৈকে অকণমান ৰখিব। তাৰপিছতে ঘিউখিনি গৰম হোৱাত মই গাখীৰখিনি ঢালি দিছোঁ লাহে লাহে। গাখীৰখিনি অকণমান গৰম হ'বলৈ দিব, যিহেতুকে মই গাখীৰখিনি আগতীয়াকৈ উতলাই থৈছিলোঁ। গৰম হ'বলৈ দিব অকণমান। গৰম এয়া মোৰ প্ৰায় হৈ গ'ল। তাৰপিছতে এতিয়া মই চুজি দিছোঁ আৰু লগতে গাখীৰখিনি লৰাই গৈছোঁ। চুজি দি আছোঁ আৰু লৰাই গৈ আছোঁ, নহ'লে তলত লাগি যাব, নহ'লে গোটা বান্ধি যাব। গোটা বান্ধি যোৱাৰ সম্ভাৱনাটো বেছি থাকে। চ' লৰাই থাকিব চুজিখিনি দি থাকিলে। লৰাই থাকিব, প্ৰায় লৰোৱাটো কমাই নিদিব, লৰাই থাকিব। অকণমান হাতটো বিষাব, একো নাই, লৰাই থাকিব। লৰাই যেতিয়া অকণমান ডাঠ হ'বগৈ, এয়া দেখিছে নহয়, মোৰ লাহে লাহে ডাঠ হৈয়ে আহিছে। তেনেকৈ প্ৰায় অকণ সময় লৰাই থাকিব, আৰু অলপ ডাঠ নোহোৱালৈকে। মোৰ প্ৰায় ডাঠ হৈ গৈছে।
মই এইখিনি পাত্ৰ এটাত নমাই থ'ম। নমাই থৈ পেলাই যেতিয়া কুহুমীয়া হ'ব, চুজিখিনি মিশ্ৰণখিনি যেতিয়া অলপমান কুহুমীয়া ঠাণ্ডা হ'ব, তেতিয়া এইখিনি আটা মঠা দি অকণমান মঠিব। যিমান পাৰে মঠিব, মঠিলে সিমানেই কোমল হ'ব লালমোহনটো। মঠিব। আৰু মই মঠাটো দেখুওৱা নহ'ল বিশেষ এটা অসুবিধাৰ কাৰণে। আপোনালোকে এইখিনি অকণমান কুহুমীয়া ঠাণ্ডা হ'লে পূৰা মঠিব। মই ইয়াত চিধা লাড়ু কৰোৱাই দেখা হ'ল বাৰু। লাড়ু কৰি দিয়াই দেখুওৱা হ'ল। তাৰপিছতে কেৰাহীতে ৰিফাইন তেল দিব, দি লৈ পেলাই তাতে অকণ গৰম হ'ব দিব। গৰম হৈ পেলাই তাতে এটা হওক দুটা হওক আপোনালোকে সুবিধা অনুযায়ী দি যাব লাড়ুকেইটা। সুবিধা অনুযায়ী লাড়ুকেইটা দি যাব। তাৰপিছতে তলত অকণমান তলটো ৰঙা হ'ব দিব। পটককৈ লৰাই দিলে নহ'লে তলটো ভাঙি যোৱাৰ সম্ভাৱনা থাকে। তলটো অকণমান ৰঙচুৱা নিচিনা হ'বলৈ দিব। এয়া মই ৰঙচুৱা নিচিনা হওঁতে লৰাই দিছোঁ। এয়া দেখিছে নহয়, মই লৰাই দিছোঁ। ৰঙা হৈছে মোৰ। এতিয়া মই নমাই পেলাই এইখিনি চুগাৰ চিৰাপত মই দি দিছোঁ। চুগাৰ চিৰাপত দি দিয়াখিনি দেখুওৱা নহ'ল বাৰু, মই দি দিছোঁ। তাৰপিছতে 10 মিনিটমান ৰাখিব চুগাৰ চিৰাপত। অকণমান সময় ৰাখি পেলাইহে পৰিৱেশন কৰিব, তেতিয়াহে লালমোহনটো অকণমান তেতিয়া মিঠাখিনি চেনি চিৰাপখিনি ভিতৰলৈ যাব। তাৰপিছত ইয়াত দেখিছে নহয় কি ধুনীয়া কোমল হৈছে। এনেকৈ কোমল হৈছে। এনেকৈ পৰিৱেশন কৰিব। মোৰ ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ বাবে ধন্যবাদ।